everyone, welcome to my vlog. আজি আমাৰ ইউনিভাৰ্সিটিত ইলেকশনৰ নমিনেশন আছে আৰু হেখিনি আপোনালোকক আজি দিনটোত অলপ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাব। এতিয়া আমি গৈ আছো SNBC হোষ্টেলৰ ফালেদি ক্লাছ কৰিবলৈ আপোনালোকক দেখাম এতিয়া মই। बोलो यार क्लास ले जाऊं। मैं कैसे देख रही हूँ यार, तुम सुंदर ही लगती हो हमेशा। आमी एटिया क्लास करब जाम। आमी क्लास में कैंसिल हो गल अटेंडेंस कर बहुत बेसी रे एओ साउ एओ इमाने पलाइसे इमाने देरी के आहिले क्लासे ना पालेही केटा बजा আছিল क्लास। पर्सनली এটা যদি কৰা ন এবাৰ ক্লাস মিস হ'ব এবাৰ এক্সাম মিস হ'ব মই হেনেকাই যাও। There is a Panoti #2 number 1 ত still মই আছো আৰু আমাৰ মানে অকনো এটা ক্লাসো গ্যাপ নাই সো আমি আকৌ ক্লাস কৰিব যাও। বাই বাই। মনৰুম সেক্ৰেটাৰী পত্ৰৰ বাবে উঠিছো তোমালোক সকলো লগত থাকিবা বুলি উঠিছো আশা কৰিছো তোমালোকে সকলোৱে মোৰ লগত থাকিবা ঠিক আছে। ফ্ৰী ৱাইফাই দিব ফ্ৰী ৱাইফাই পাক্কা এনে তো মানে ইলেকশনৰ টাইমতে থাকে ন ৱাইফাই তো 365 ডেজ এভেইলেবল পাক্কা প্ৰমিস ঠিক আছে ঠিক আছে চাই দিবি হা প্লিজ ফ্ৰেন্ডছ কিনি বাই 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 বাই। আৰম্ভ হৈ গৈছে আজি দিনটোৰ প্ৰথম কেণ্ডিডেট কত কথা বতৰা পাতিছে। আগৰ কোনে আহিছিল আমাৰ আগতে এখন দুটা আহি গল আমাৰ। সৰি গাইজ তেওঁলোকক আমাৰ উঠোৱা নহ'ল এতিয়া পৰা আমি উঠাম মানে ইমানটা মানে ব্লগ কৰো বুলি ভাবা নাছিলো কিন্তু কৰিব লাগিব এতিয়া কিন্তু ক্লাছ কেইটাও কৰিব লাগিব সেইকাৰণে ক্লাছ কৰিব গৈ আছো। গাইজ আমাক ইয়াত চকলেট বিলোৱা গৈছে SNBC হোষ্টেলত। कॉफी का ही चॉकलेट आगो नमस्कार प्रिय कथनिया मैं हेमांग दास डिपार्टमेंट आज मैं SNBC नमिनेशन सफल हम बहुत उत्साहे সেই উৎসাহ মোৰ যিমান আছে মোৰ যিমান উৎসাহ আছে সিমানখিনি উৎসাহ তোমালোকৰো হ'ব বুলি মই ভাবিছোঁ। এয়া এতিয়া আমি কটন ইউনিভাৰ্চিটিৰ হোষ্টেল ৰোডত আছো আৰু আমি এতিয়া চাই আছো কি চলি আছে। যাবলৈ ৰেডি তুমি ওলোৱা
গাইজ আমি অলপ ৰেলীত গ'লো মানে বগা দেখিছো জানা কৃষাংগীৰ ফোনত বহুত ভাল দেখি গাইজ আৰু মোৰ ফোনত নিজৰ অকাত দেখি যায় মানে আইফোন বেয়া হয় আমাৰ নিচিনা মানুহৰ ফোন ভাল হয় বাৰু এইবোৰ বাদ দিয়ক আমি অলপ ৰেলীত 1000 টো বেয়া হয় বাট मतलब 20000 টো ভাল ইয়া 20000 ইজ গুড এন্ড এইবোৰ দামী দামী ফোন এইবোৰ ভাল নহয় 65000 দেখি খৰিদা ভাই শি ইজ ক্লিয়াৰিফাইং দে তাইৰ ফোনটোৰ দামটো এতিয়া তাৰপিছত এতিয়া চাওক আমি এতিয়া গৈ আছোঁ ক্লাছ কৰিবলৈ কাৰণ কি ইলেকশ্যন চিলেকশ্যন আহি থাকিব গৈ থাকিব মেইন বস্তু আমাৰ ক্লাছ এটেণ্ডেঞ্চ নহয় হ'ব গাইজ আজি ইলেকশ্যন মোৰ নাইকা হৈ গ'ল মই এছএনবিচি লগাই আছোঁ তাই আকৌ তাই বেজটো আনিব যায় তাই চিলটো হা হা অঁ এয়া আমাৰ ঘূৰ এছএনবিচিয়ান আমাৰ আকৌ হাতত এইবোৰ নাই দেই আমি মানে মানুহ এয়া কঁকালে চকালে চবতে মাৰা গৈছে আমি এতিয়া MNDP হোষ্টেললৈ আহিছোঁ এপাক কাৰণ কি ইহঁতৰ ৰেলীটো আমি নেদেখিলোৱে কেতিয়া ওলাল কি কথা চ' এনে এপাক সোমাই পেলাই ঘৰ যাওঁগৈ আৰু ক্লাছ কৰি হ'ল আজি আমাৰ MNDP হোষ্টেলৰ বাকৰিত ইলেকশ্যনৰ মানে নমিনেশ্যন চলি আছে গতিকে এয়া আমাৰ চাৰিওফালে মানুহবিলাকে কিবা কিবি কৰি আছে আৰু নমিনেশ্যনৰ পত্ৰ দাখিল দিলে সকলোৱে নমস্কাৰ মোৰ নাম জুবাইৰ হাবিব মই আগন্তুক ছাত্ৰকলা বা সাধাৰণ নিৰ্বাচন কটনৰ সভাপতি পদত নিজৰ বা প্ৰেচিডেণ্ট পদত নিজৰ প্ৰতিনিধি আগবঢ়াইছোঁ আপোনালোকৰ দিহা পৰামৰ্শ আপোনালোকৰ সাহস আশীৰ্বাদ কামনা কৰিছোঁ আৰু কটনৰ সমস্যা সমাধান কৰিবলৈ ওলাই আহিছোঁ সদায় মই 2020 চনত কটনলৈ আহিছিলোঁ আজি 2024 সমস্যা বহুত আছে সমাধান কৰিবলৈ ওলাই আহিছোঁ আপোনালোকৰ লগত সাহসখিনি বিচাৰিছোঁ আপোনালোকে মোক সাহসখিনি দিয়ক মই আগুৱাই যাব পাৰিম আৰু আপোনালোকৰ মই মাত হৈ মই আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিম ধন্যবাদ তেতিয়াবা চাৰিকাই আমাক কিবা এটা এক্সপ্ৰেছ কৰিব বিচাৰি আছে আমি বুজি পোৱা নাই এতিয়া তাইৰ মুখেদি ওলাইছে মোক এটা কেছ দে তাইৰ মুখখন চাওক গাইজ কিমান লাগে তোমাক মা তাই কি দিছে চানা জেনিফাৰে তাই নহয় আমি চাওক গাইজ মোক দুখীয়া বনাই দিছে গৰীব তো ইমান গাল 5 টকা কেনে আছে আৰু গাইজ আমাৰ এতিয়া আজি নমিনেশ্যনৰ ডেটো শেষ হ'ল যিমানখিনি পাৰিলোঁ অকণমান ৰেকৰ্ড কৰিলোঁ যিমানখিনি দেখাব পাৰিলোঁ কি চলি আছে দেখাই মেলি এতিয়া ঘৰলৈ যাওঁ ফৰেনৰ পৰা আহিছোঁ আৰু আমি খাম বুলি ভাবিছিলোঁ বাট এইজনীয়ে নেখায় ময়ো নাখাওঁ আৰু আমি ইয়াতে খানাৰ চেম্পল আনিছোঁ কি বা খানা এইটো আমাৰ প্ৰেক্টিকেলৰ আজি চাম এইটোত আমি প্ৰেক্টিকেল আছিলে যে কোনখন হোষ্টেলে কি খানা দিছে ভাল খানা দিয়ে নে